ঘটনাটো হৈছিলে মানে আমি মোৰ লগৰ আছিলে, লগৰজনে এক্সিডেণ্ট হ'ল, এক্সিডেণ্ট হওঁতে ফোন মাৰিলে যে এনেকৈ হৈছে এক্সিডেণ্ট। মোক ক'লে মেডিকেল আহা, মোৰ অকণ কণ্ডিশ্যনটো বেয়া। আমি মেডিকেল গ'লোঁ, চবেই গোটেইখিনি লগ খাই। তাৰপিছত আৰু আপোনাৰ গ'লোঁ তাত মেডিকেল চেডিকেল কৰিলোঁ। তাৰপিছত মেডিকেল কৰাই পেলাই আমাৰ হকচাৰ আছিলে নেকি পেট্ৰলিঙত, হকচাৰে ক'লে ইমানো মেজৰ নহয়, সিহঁতক পাইছে ক'ৰবাত কিবা হৈছে। তাৰপিছত আপোনাৰ ক'লে বোলে থানালৈ লৈ যাওঁ, থানাত গৈ পেলাই চাইন টাইন মাৰি ৰাতিপুৱা আহিব, ৰাতিপুৱা 9টা বজাত আকৌ আহি কি মীমাংসা হয় মীমাংসা কৰি মেলি গুচি গ'লেই হ'ল। তাত ইয়াত অহাৰ পাছত জাকাৰিয়া ছাৰে তাৰমানে কি কৰিলে, কিবা তাৰমানে মিছবিহেভ দিলে বহুত বেয়াকৈ। মাকো আছে, তাৰপিছত আমাৰ হকচাৰো আছে চাইডত, জখনা থানা হয়। তেওঁ তাৰমানে একো কোৱা নাই আমি। তাৰপিছত তেওঁক খালি এটাই ক'লোঁ, ছাৰ কিবা ভুল হৈছে, এতিয়াতো কিবা এটা কৰিব পাৰে, কি কৰক কওক, তই কোন বোলে, গেট আউট ইয়াৰ পৰা। তাৰ পাছতো মই ওলাই আহিলোঁ, ইমান মিছবিহেভ কৰাৰ পাছত মই ওলাই আহিলোঁ। ওলাই অহাৰ পাছতো তেওঁক পিছত হ'লেও লগ কৰিছোঁ। পিছত লগ কৰি যেতিয়া কথাখিনি পাতি তেওঁ তাত আগফালে বহি গ'ল, তাৰমানে একদম ৰজা হৈ বহিছে। বহি পেলাই কাকো সোমাব নিদিয়ে, খালি অনলি ফৰ খালি ছোৱালী ফেমিলি পূৰা সোমাই আছে, ল'ৰা ফেমিলি মাক বাপেককো যাব নিদিয়ে, ল'ৰাৰ ওচৰত লগৰকেইটাকো যাব নিদিয়ে। ৰক্ষণাবেক্ষণ পূৰা ছোৱালীৰ ঘৰৰ ফালে এইফালে পানী আনি আছে, চাহ আনি আছে, ছোৱালীক দি আছে, ধুনীয়াকৈ চলি আছে। তাৰপিছত কি কৰিলে, তাৰ পাছতো তাৰপিছত লগ কৰি যেতিয়া কথাখিনি ক'লোঁ, তাৰপিছত তহঁতেও ইনভল্ভ আছ, তোকো সোমাম বোলে। তাত মই কৈছোঁ নমস্কাৰ, তেনেহ'লে মই ইয়াৰ পৰা যাওঁ। মই আহি পেলাই আৰু বাহিৰত ৰখি আছোঁ। আমি তাৰপিছত মেডিকেল কৰাবলৈ লৈ গ'ল, আকৌ দুপৰীয়া সময়ত মেডিকেল চেডিকেল লৈ গ'ল। চিটি স্কেন লিখিলে, কিন্তু চিটি স্কেন তেনে কিবা হ'ল। তাৰপিছত আকৌ দুপৰীয়া সময়তো তেওঁ তাৰমানে আমাৰ চবকে মিছবিহেভ কৰিছে। তেওঁ গোটেই ল'ৰাখিনি মিছবিহেভ কৰিছে। এজনৰে নাম ক'ম মই, তেখেতৰ ব্যৱহাৰ বহুতেই বেয়া। তেওঁ আমাক বুলিয়ে নহয়, মিডিয়া পাৰ্চন আপোনালোককো কৰিছে, হয়নে নহয় কওক, আপোনালোকে কৰিছেনে? তেখেতৰ নাম হৈ গ'ল কি জাকাৰিয়া চৌধুৰী। তেখেতে বহুত বেয়া ব্যৱহাৰ কৰিছে। আমাৰ ল'ৰাখিনিয়ে এইটো ছাইডত আছে না, তেওঁৰ কিবা হেৰিত সোমাইছে, আমি বাউণ্ডেৰীত, তেওঁলোকৰ বাউণ্ডেৰীটো নাই। অথচ তেওঁলোকে ভিডিঅ'টো আপোনালোকে চাব পাৰে, CC কেমেৰা ফুটেজো চাব পাৰে। আৰু এটা কথা মই ইয়াতে ক'ব বিচাৰিছোঁ, ল'ৰাজন দোষী নুদোষী এইটো পিছৰ কথা, তেওঁ কিন্তু মেডিকেল কৰাব লাগে। তেওঁক মেডিকেলত চিটি স্কেনটো এটলাষ্ট তেওঁৰ মূৰত দুখ পাইছে, চিটি স্কেনটো কৰাব লাগে। চিটি স্কেনটো কৰোৱা নাই, তেওঁলোকে লকআপৰ ভিতৰত ভৰাই থৈছে। গোটেইখিনি ভিজুৱেল আপোনালোকৰ ওচৰত দিয়া হৈছে, ডেট টাইম গোটেইখিনি মেনশ্যন আছে, আপোনালোকে চাব পাৰে। এতিয়া 24 আৱাৰ্ছ হ'ব বোলে, এতিয়ালৈকে কি হেৰি কিবা চিটি স্কেনটো ডক্টৰেটো লিখি দিছিলে চিটি স্কেন কৰিবলৈ, চিটি স্কেনো কৰোৱা নাই। আৰু কোনোবাই এতিয়া আমি ইয়াত আহি পালোহি। তাৰপিছত দুজন OC ছাৰ আছিলে, তেখেত আউট ড্ৰেছত আছিলে প্ৰথম কথা দেই। আৰু তেওঁ আউট ড্ৰেছত আহি লৈ পেলাই ছোৱালীজনীক এটা ৰুমত ৰাখিছে আৰু ল'ৰাটোক এটা ৰুমত ৰাখি লৈ ল'ৰাটোৰ ওচৰলৈ কাকো যাব দিয়া নাই, বহুত বেড বিহেভ কৰিছে। দুজনমানক গেট আউট বুলিও কৈছে। আৰু তাৰপিছত তেওঁ বাৰে বাৰে মানে বহুত বেয়া প্ৰভোকেশ্যন কৰিছে। তাৰপিছত আমি যেতিয়া সোমাই গ'লোঁ, সোমাই যাওঁতে দেখিছোঁ যিজন লেডিজ কনষ্টেবল আছিলে, তেওঁ শিকাই আছিলেহি যে ল'ৰাটো ধনী ঘৰৰ হয়, তো তাক বিয়া পাতিবলৈ কওঁ বুলি শিকাই দিছে আৰক্ষীয়ে। আৰু এই ৰুমটোত মই আপোনাক দেখাই দিব পাৰোঁ, এই ৰুমটোত তেওঁলোকে সম্পূৰ্ণভাৱে কথা পাতি আছে আৰু আমি ইয়াৰ পৰা শুনি আছোঁ। আৰু মোৰ লগত এটা ৰেকৰ্ডিঙো আছে, যিটোত চাগে ভইচটো ক্লিয়াৰ হোৱা নাই, ক'ৰবাত ভইচ ক্লিয়াৰ কৰিলে আপোনালোকে গমো পাব। তেওঁলোকে সেইটো কৈছে যে ষ্টেটমেণ্টত এইটো কথাই কবি বুলি, তেওঁলোকে একদম সম্পূৰ্ণভাৱে এইটো কৈ আছে। আজি ৰাতিপুৱা আপোনাৰ OC জনে আউট ড্ৰেছতে আমাক দম দিছে। আৰু ইভেন